আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ সন্মুখত মোৰ বক্তব্য প্ৰকাশ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। মই সংবাদ মাধ্যমত পালোঁ যে অসমত নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাত নতুনকৈ নাম ভৰ্তি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সেইটো এটা এজ ইউজুৱেল এটা ব্যৱস্থা থাকেই, কিন্তু কালি আমাৰ ইলেকশ্যন কমিশ্যনাৰে অসমৰ ইলেকশ্যন কমিশ্যনাৰে ঘোষণা কৰিছে যে এইবাৰ আপোনাৰ নমিনেশ্যন পেপাৰ দাখিল কৰাৰ, মই ধৰক MLA উঠিব খুজিছোঁ, মোৰ নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে, নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে অহা যিকোনো মানুহে আমাৰ অসমত এইবাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁলোকে ভোট দিব পাৰে। দুদিনৰ আগত আহিলে হৈ যাব বুলি কৈছে। তো এটা ভয়ংকৰ ঘটনা এইটো এটা। মই ভাবোঁ যে এই ঘটনাটো এটা গেম চেঞ্জিং এটা ব্যৱস্থা তেওঁলোকে কৰিব খুজিছে। একদম গোটেই মানে খেল বদলাই দিব পৰা এটা সাংঘাতিক ভয়ংকৰ এটা ঘটনা নিৰ্বাচন আয়োগে অসমত কৰিব খুজিছে। আপুনি নিজে এবাৰ কল্পনা কৰক যে বিহাৰৰ পৰা এজন মানুহ আহিলে, উত্তৰ প্ৰদেশৰ পৰা এজন মানুহ আহিলে, কৰ্মসূত্ৰে বুলি কৈছে, তেওঁলোকে লেবাৰ কৰিবলৈ আহিলে, অন্য কোম্পানীত কাম কৰিবলৈ অহা দেখুৱালে আৰু এটা ঘৰত থকা দেখুৱালে আৰু থকা দেখুৱাই তেওঁ কেইদিনমানৰ আগতে বিহাৰত ইলেকশ্যনত ভোট দি আহিছিলে, তেওঁ কেইদিনমানৰ আগত UPত ভোট দি আহিছিলে, তেওঁ হাৰিয়ানাত ভোট দি আহিছিলে, তেওঁ আহি অসমত মানে আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁ তাত ভোট দিবলৈ বিচাৰিলে। এইটো আপুনি নিজে ভাবকচোন। আগতে এখন ৰাজ্যৰ মানুহে ৰাজ্যখনৰ চৰকাৰখনক নিৰ্বাচিত কৰে, এতিয়া এটা দলৰ মানুহে তেওঁলোকৰ দলক ভোট দিবৰ কাৰণে এনেকৈ বেলেগ এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ মানুহ লৈ আহিব পাৰিব। আপোনালোকে নিশ্চয় দেখিছে যে HRIক লৈ সাংঘাতিক ধৰণে গোটেই ভাৰতবৰ্ষত যদি হুলস্থুল লাগি থকাৰ সময়তে অসমত HRIR নহ'ব বুলি ঘোষণা কৰিছিলে, কিন্তু এতিয়াতো দেখা গ'ল যে HRIৰ বাপেক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। HRIতকৈ বহুত ওপৰত একদম গেম চেঞ্জিং, একেবাৰে খেল বদলাই দিব পৰা, নিৰ্বাচন সম্পূৰ্ণৰূপে বদলাই দিব পৰা যে এটা সিদ্ধান্ত ল'ব খুজিছে নিৰ্বাচন আয়োগে। এইটো এটা ভয়ংকৰ ঘটনা। ধৰক আজি উত্তৰ প্ৰদেশৰ পৰা এজন মানুহক লৈ গ'ল এটা সমষ্টিত 10,000, বিশেষকৈ টাউনত যিবিলাক থাকিব, টাউনৰ এলেকাত, গাঁৱৰ এলেকাবিলাকত মানুহে বাৰু গম পাব, কিন্তু গম পালেওতো একো কৰিব নোৱাৰিব যদিহে তেওঁৰ হাতত ভোটাৰ কাৰ্ডটো থাকে। কিন্তু যদি আপুনি ধৰক যে আজি গুৱাহাটী বা যিকোনো এখন টাউন, ধৰক মাৰ্ঘেৰিটা টাউনখন, তাত গৈ কোনোবা বাঙালী মানুহক লৈ আহিলে, কোনোবা বেংগলী মানুহক লৈ আহিলে, কোনোবা বিহাৰী মানুহক লৈ আহিলে, কোনোবা উত্তৰ প্ৰদেশৰ মানুহক লৈ আহিলে, কোনোবা হাৰিয়ানাৰ পৰা মানুহ লৈ আহিলে আৰু লৈ আহি তেওঁলোকক তাত কাম কৰিবলৈ আহিছে বুলি কৈ তাত ভোট দিবৰ কাৰণে অনুমতি দিলে। এটা সমষ্টিত 10,000 এনেকৈ যদি নতুন ভোট দিয়াই দিব পাৰে আৰু বেছি নালাগে 50টা সমষ্টিটো যদি সেইটো কাম কৰে, তেতিয়াহ'লে তেওঁলোকেতো চৰকাৰে বনাব পাৰিব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা আৰু কোনোপধ্যে আমি অসমৰ মানুহে এই কথা কেতিয়াও অনুমতি দিব নালাগে। আমি অসমৰ মানুহে অসম চৰকাৰ গঠন কৰিব খোজোঁ।